আসাম গভৰ্ণমেণ্ট জব এক্সামৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাইছা তেনেহ'লে পাৰ্চেণ্টেজৰ অংকখিনি ভালকৈ কৰিবলৈ শিকি লোৱা কাৰণ গ্ৰেড 3 হওক গ্ৰেড 4 হওক আসাম পুলিচ হওক বা আসাম টেট হওক প্ৰতিটো এক্সামতে পাৰ্চেণ্টেজৰ অংক দেখিবলৈ পাবাই আৰু মই এই ভিডিঅ'টোত প্ৰায় 10টামান বেলেগ বেলেগ টাইপৰ অংক কৰাই দিম মেথছ কৰাই দিম পাৰ্চেণ্টেজৰ লগত জড়িত প্ৰতিটো টাইপ প্ৰতিটো কুৱেশ্যনে আগৰ এক্সামবোৰৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ টাইপৰ কুৱেশ্যনে এক্সামৰ ৰিপিট হৈ থাকে যিসকলে মোক চিনি নাপায় নমস্কাৰ মই কিশোৰ মেথমেটিক্সৰ মই যিটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ তাৰে এইটো আজি 9 নম্বৰ ভিডিঅ' ইয়াৰ আগতে মই 8টা ভিডিঅ' আপলোড কৰি ৰাখিছোঁ যদি চোৱা নাই ষ্টাৰ্টিঙৰ পৰা চাই ল'বা দুটা বেনিফিট পাবা প্ৰথম কথা মই বেছিকৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু যিবিলাক কুৱেশ্যন কৰাইছোঁ গোটেইবোৰ কুৱেশ্যন এক্সাম অৰিয়েণ্টেড প্ৰথম কথা পাৰ্চেণ্টেজ কেনেকৈ উলিয়াই ইয়াৰ বেছিকখিনি জানিবলৈ চেষ্টা কৰা তোমাক ধৰি লওক কোৱা হৈছে যে 20% উলিওৱা 40ৰ 40ৰ 20% উলিওৱা তেনেহ'লে তুমি কি কৰিবা 40টো লিখিলা পূৰণ লিখিবা কিমান উলিয়াবলৈ দিছে তোমাক 20% উলিয়াবলৈ দিছে হ'ল এই পূৰণ চিনটো সলনি ইয়াৰ লগত 1/100 কৰি দিবা অ'কে আৰু এটা কথা কৈছোঁ ধৰি লোৱা 15% উলিয়াবলৈ দিছে তোমাক 15% অফ 50 তেতিয়া কি কৰিবা 50টো লিখিবা তাৰ লগত পূৰণ চিন কৰি দিবা কিমান পাৰ্চেণ্ট উলিয়াবলৈ দিছে তোমাক 15% উলিয়াবলৈ দিছে এই পাৰ্চেণ্টেজটো সলনি কি কৰিব লাগিব ইয়াত 1/100 কৰি দিব লাগিব এইটোকে যদি তুমি চমুকে লিখা এই 1/100টো তুমি 15ৰ তলতো লিখি দিব পাৰা বা এই যিটো 100 ইয়াত আছে সেইটো তুমি ইয়াতো লিখি দিব পাৰা আচ্ছা এইটো সিম্পলিফাই কৰাৰ পিছত তুমি যিটো এনসাৰ পাবা সেইটোৱে হৈছে 40ৰ 20% মানে এই শূন্যটোৰ লগত যদি এইটো শূন্য কাটো এইটো শূন্যৰ লগত এইটো শূন্য কাটো 4 আৰু 2 থাকিব 4 2 গুণ 8 মানে 40ৰ 20%টো কিমান 8 তেনেকে ইয়াৰ লগত যদি ইয়াক কাটো তাৰপিছত 5 ইয়াক কাটিলো 3 বাৰ ইয়াক গ'ল 2 বাৰ 5 3 গুণ কিমান হ'ল 15 তলত আছে 2 ইয়াক যদি আকৌ দশমিকলে ভাঙো 7.5 হ'ব আৰু যদি নাভাঙো 15/2 হ'ব আৰু যিয়ে নহওক 7.5 টো হৈছে 50ৰ কাৰণে 15% বা 50ৰ যদি 15% কি বুলি সোধে তেতিয়া তুমি উলিয়াই এনেকৈ দেখাই দিব লাগিব যে 7.5% আৰু ইয়াতে এটা কথা আছে ইয়াত আমি উলিয়াইছোঁ যে 40ৰ 20% কি যদি কুৱেশ্যন এটা আহে যে 40টো 20% বঢ়াই দিয়া হৈছে তেতিয়া 40ৰ মানটো কিমান হৈ যাব তেতিয়া তুমি কি কৰিব লাগিব 40টো এনেকৈ লিখিলা নহয় তাত তুমি 120 ডিভাইডেড বাই 100 লিখিব লাগিব এই 20% যিটো বঢ়াই দিয়া হৈছে সেইটো ওপৰত লিখিব লাগিব 100ৰ লগত প্লাছ কৰি পেলাই আৰু তাত তেনেকৈ এক্সাম্পল দিছোঁ বোলে হেৰি তোমাৰ 80টো ইনক্ৰিজ কৰা হৈছে 40% তেতিয়া তুমি কি কৰিব লাগিব 80টো লিখিব লাগিব লগত 80টো কিমান ইনক্ৰিজ কৰা হৈছে 40% মানে 140 হৈ যাব 100ৰ লগত প্লাছ কৰিব লাগিব খালি ওপৰত তলতটো 100টো থাকিবই বুজিব পাৰিছানে এইটো যদি কাটাকাটি কৰোঁ এইটো কাটা গ'ল এইটো কাটা গ'ল 12 4 গুণ 48 মানে কি হয় 40টো যদি আৰু 20% আমি বঢ়াই দিওঁ বৃদ্ধি কৰি দিওঁ তেনেহ'লে 40ৰ মানটো কিমান হৈ যাব 48 হৈ যাব ঠিক তেনেদৰে 80টো যদি আমি আৰু 40% বঢ়াই দিওঁ তেনেহ'লে কিমান হ'ব কৰি চালেই হ'ল 8 গুণ 32 2 8 গুণ 8 11 মানে কি হয় 80টোক যদি আমি আৰু 40% বঢ়াই দিওঁ বৃদ্ধি কৰি দিওঁ তেনেহ'লে 80টোৰ ভ্যালু কিমান হৈ যাব 112 হৈ যাব আৰু কেতিয়াবা ডাইৰেক্ট এনেকৈ গোটা সংখ্যা নিদি পেলাই এনেকৈ ভগ্নাংশটো দি পেলাই পাৰ্চেণ্টেজ উলিয়াবলৈ কয় ইমান ডাঙৰ কথা নহয় এই পাৰ্চেণ্টেজটো এই ভগ্নাংশটো ভাঙি ল'লেই হ'ল এনেকুৱা ভগ্নাংশ ভাঙিব জানা নহয় ইয়াৰ লগত পূৰণ হ'ব আৰু যিটো পূৰণফল পাবা ইয়াৰ লগত যোগ হ'ব মানে কি হ'ব এই ভগ্নাংশটো ভাঙিলে 16 3 গুণ কিমান হয় 48 হয় তলতটো 3টো থাকিবই 16 3 গুণ 48 লগত 2টো ওপৰ 2টো যোগ হ'ব মানে ওপৰত 50 হ'ব 50% অফ 60 এই পাৰ্চেণ্টেজটোৰ কাৰণে কি চিম্বল আহিব য'তে পাৰ্চেণ্টেজ থাকিব ততে 1/100 পূৰণ হ'ব প্ৰথমতে মই দেখাইছিলোঁ যে এইখিনিত 1/100 হ'ব এইটো তুমি কাটাকাটি কৰিলেই হ'ল 60% উলিয়াবলৈ দিছে ইয়াৰ লগত তুমি ইয়াক কাটাকাটি কৰিলা এইটো 0 ইয়াক কাটাকাটি কৰিলা 3 6 কাটাকাটি কৰিলা 2 কি বাকী ৰখিল 1 2 5 1টো দুটাই থাকে একেই থাকিব 5 2 গুণ 10 মানে তুমি 60ৰ যদি 50/3% উলিওৱা তেনেহ'লে তুমি ভ্যালুটো কি পাবা 10 পাবা জাষ্ট মই যিখিনি বুজালো সেইখিনি পাৰ্চেণ্টেজৰ বেছিক হয় সেইখিনি জনাটো বহুত বেছি দৰকাৰ হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকৰ এনসাৰ উলিয়াবৰ কাৰণে এইটো টাইপৰ কুৱেশ্যন যিটো টাইপৰ কুৱেশ্যনত কাৰোবাৰ চেলাৰীটো বঢ়াই দিয়া হ'ল
কাৰোবাৰ দৈনিক ইনকামটো বঢ়াই দিয়া হ'ল প্ৰথমতে, আকৌ সেই দৈনিক ইনকামটো কমাই দিয়া হ'ল, তাৰপিছত সেই মানুহজনৰ ইনকামটো লাভ হ'ল নে লোকচান হ'ল, বা প্ৰথমতে কমাই দিয়া হ'ল তাৰ পাছত বঢ়াই দিয়া হ'ল, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কেনেকৈ কৰে মই শিকাই দিছোঁ। প্ৰথমে কুৱেশ্যনটো মই বুজাই লৈছোঁ। এই মেন্স চেলাৰী, এজন মানুহৰ চেলাৰীটো ৰিডিউচ কৰা হ'ল 50%। ৰিডিউচ মানে কি, হ্ৰাস কৰা হ'ল, কমাই দিয়া হ'ল, 50% কমাই দিয়া হ'ল। এগেইন দ্য ৰিডিউচ চেলাৰী, কমাই দিয়াৰ পিছত যিটো চেলাৰী হ'ল সেইটো আকৌ ইনক্ৰিজ কৰা হ'ল 50%। প্ৰথমে যিমান আছিলে তাৰপৰা আধা কৰি দিয়া হ'ল, সেই আধাখিনি আকৌ 50% বঢ়াই দিয়া হ'ল। এতিয়া সুধিছে মানুহজনৰ লছ কিমান হ'ল ইন টাৰ্মছ অফ পাৰ্চেণ্টেজ। এনেকুৱা ধৰণৰ মেথছবিলাক প্ৰথমে 100 ধৰি পেলাই কৰি ল'বা। মানে মই কৈ দিছোঁ কি, মানুহজনৰ লোকচান কিমান আছে ফাৰ্ষ্ট 50%। তুমি ধৰি লোৱা মানুহজনৰ ফাৰ্ষ্ট চেলাৰী আছিলে 100 টকা, 100ক ধৰি পেলাই কৰিবা তেতিয়া সহজ হয়। মানুহজনৰ ফাৰ্ষ্ট চেলাৰী আছিলে 100, ইয়াৰ পাছত মানুহজনৰ যেতিয়া 50% কমাই দিয়া হ'ল, 50% যেতিয়া লেছ কৰি দিয়া হ'ল চেলাৰীটো, তেতিয়া মানুহজনৰ চেলাৰী কিমান থাকিব, 50 টকা থাকিব। প্ৰথমে 100 টকা আছিল, তাৰ 50% কমাই দিলে, এতিয়া কিমান টকা আছেগৈ, এতিয়া 50 টকা আছেগৈ। আকৌ কৈছে যিটো 50 টকা এতিয়া আছে সেইটো 50% বঢ়াই দিয়া হ'ল। 50% বঢ়াই দিয়া হ'ল মানে কি হ'ল, মই অথনি যে দেখাইছিলোঁ যে 80টোক যদি 40% বঢ়াই দিওঁ সেইটো ভেলুটো আমি কেনেকৈ উলিয়াই, ইয়াৰ আগত মই দেখাইছিলোঁ। এতিয়া 50টোক যদি আমি 50% বঢ়াই দিওঁ, ওপৰত 150 পাতিব লাগিব, তলত 100 পাতিব লাগিব। এই ইয়াৰ নিচিনা, ইয়াৰ আগতো বিষয়ে চাই লোৱা, বুজি পাবা। এইটো কাটাকাটি গ'ল, এইটো কাটাকাটি গ'ল, তাৰপিছতে 15 5 গ'ল, 15 4 60, 75। মানে প্ৰথমতে ধৰি লোৱা 100 টকা আছিলে, 50% কম কৰি দিয়াৰ কাৰণে চেলাৰীটো কিমান হৈ গ'ল 50 টকা। আকৌ সেই 50 টকা চেলাৰীটো 50% আকৌ বঢ়াই দিয়া হৈছে। 50 টকাটোক বঢ়াই দি পেলাই 50% বঢ়াই দিয়াৰ লগে লগে কিমান হ'ল গ'ল 75 হ'ল। প্ৰথমতে আছিলে 100 টকা, ইয়াৰ পৰা প্ৰচেছখিনি কৰোঁতে হৈ গ'ল 75। মানে মানুহজনৰ লোকচান কিমান হ'ল, 100ৰ পৰা 75 গুচি গ'ল 25। মানুহজনৰ যিটো লোকচান হ'ল 100ৰ পৰা 75 যোৱাৰ পিছত যিটো লোকচান হৈছে 25টো, সেইটোৱে হৈছে আমি উলিয়াবলগীয়া পাৰ্চেণ্টেজ। মানে এইটো মানুহজনৰ টোটেল কিমান লছ আছে, 25% লোকচান হৈছে। কুৱেশ্যন নাম্বাৰ 2, ধুনীয়া কুৱেশ্যন, বেংক এক্সামত আগতে আহি গৈছে, মই বুজাই দিছোঁ। এ মেন ইনভেষ্ট ₹72,318 rupees, which is 17% of his annual income in mutual fund. What is his monthly income? এজন মানুহে 72,318 টকা মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে। সেই যিখিনি টকা ইনভেষ্ট কৰিছে সেইটো অনলি 17%, তাৰ ইনকামৰ অনলি 17%। কোনটো ইনকামৰ, এনুৱেল ইনকামৰ, মানে বাৰ্ষিক যিটো তাৰ ইনকাম হয় তাৰে 17% মানে 72,318 rupees মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিছে। এতিয়া মানুহজনৰ মান্থলি ইনকামটো আমাক সুধিছে। চাবা দেই, কুৱেশ্যনটো বহুত চিম্পলে হয়, খালি বুজাৰটোৰ ওপৰত ডিপেণ্ড কৰে। মানে মানুহজনৰ এনুৱেল যিটো 100% ন, যিটো 100% ইনকাম এনুৱেল, তাৰে 17% মানে ক'ত ইনভেষ্ট কৰে, মিউচুৱেল ফাণ্ডত। 17% মানে কিমান, 72,318 কৈ দিছে যে 17% কিমান, 72,318। যদি 17% এইটো হয় তেনেহ'লে মানুহজনৰ 1% কিমান হ'ব বছৰি ইনকামৰ, 72,318। ইয়াক আমি 17ৰে হৰণ কৰিব লাগিব, এইটো চিম্পল কথা। যদি 1% এইটো হয় তেনেহ'লে মানুহজনৰ যিটো বাৰ্ষিক আয়, যিটো এনুৱেল ইনকাম, সেইটো 100%টো কিমান হ'ব, এইটো 318 ডিভাইডেড বাই 7। এইটো কি হয়, এইটো হ'ল মানুহজনৰ 1%। ইয়াৰ লগত যদি আমি 100টো পূৰণ কৰি দিওঁ তেনেহ'লে 100% মানুহজনে বছৰি কিমান টকা ঘটে সেইটো ওলাই পৰিম। এতিয়া মানুহজনে যদি 1 বছৰত ইমান টকা ঘটে তেনেহ'লে প্ৰতি মাহে কিমান টকা ঘটে সেইটো আমি উলিয়াবলৈ কি কৰিব লাগিব, 1 বছৰত যিটো ইনকাম হয় তাক 12ৰে হৰণ কৰি দিব লাগিব। তেনেহ'লে পাৰ মান্থ যিটো ইনকাম হয় সেইটো কেনেকৈ উলিয়াম, 72,318 ডিভাইডেড বাই 17। ইয়াৰ লগত কিমান পূৰণ হৈ আছে, 100। এই গোটেইটোক আমি হৰণ কৰি দিব লাগিব কিহেৰে, এই 100টো আমি ওপৰতো লিখিব পাৰোঁ। ইয়াক আমি হৰণ কৰিব লাগিব কিহেৰে, 12ৰে। আৰু এইটো দেখা পাইছে তলত, এইটো যদি কৰিব নাজানা মই দেখাই দিছোঁ ষ্টেপটো। আল্টিমেটলি কি কৰিব লাগিব, 72,318 ইনটু 100 অলৰেডি 17 হৰণ কৰাই হৈ আছে, লগতে 12ৰো হৰণ কৰি দিব লাগিব। এইটো কৰাৰ পিছত তুমি যিটো এনচাৰ পাবা সেইটোৱে হ'ব মানুহজনৰ মানে মান্থলি ইনকাম।
এই চাৰিটাৰ ভিতৰত চাগে এইটো হ'ব 1 নম্বৰটো কৰি চাবা কোৱেশ্চন নাম্বাৰ 3 ইম্পৰ্টেন্ট কোৱেশ্চন এইটো কোৱেশ্চন আগতে বেংক এক্সামত আহি যোৱা কোৱেশ্চনটা কি কৈছে এইটো বুজিবলৈ চেষ্টা কৰা ডিফাৰেন্স বিটুইন 31% of a number and 13% of the number of the same number is 576 মানে এটা সংখ্যা আছে সংখ্যাটো ধৰিলে আমি x বুলি কৈছো ওকে এই সংখ্যাটোৰ যেটো 31% ন তাৰ পৰা যদি হে সংখ্যাটোৰে 18% টো বিয়োগ কৰি দিম তেনে বিয়োগফলটো পাম 576 এটো আমাৰ কোৱেশ্চনে কৈছে the difference পাৰ্থক্য কাৰ বিয়োগফল 30 বা 31% of a number difference 13% of the same number একেটা সংখ্যাৰে 31% আৰু 18% হিয়ৰ বিয়োগফলটো 576 এটো কোৱেশ্চনত কৈ দিছে মানে আলটিমেটলি এই লাইনটো এটো বুজায় যে x ৰ 31% পৰা যদি 18% টো বিয়োগ কৰি দিবা তেতিয়া তুমি 576 পাবা আমি প্ৰথমে x ৰ মানটো উলিয়াই আছো তাৰ পিছত যদি আমি x ৰ মানটো পাম যেটো সংখ্যা মেইন সংখ্যা সেই সংখ্যাটো যদি আমি পাম তাৰ আকৌ 70% এক্সট্ৰাকে উলিয়াব লাগিব আৰু কোৱেশ্চনত আমাক হেতুহে বিচাৰিছে মানে কি হল x ৰ 31% সৰি এটো 18 নহয় দেই এটো 13 কি যে ফুল হৈ থাকে অথনি 18 কৈ আছিল যদি সৰি x ৰ 31 minus 13 মানে 18% টো কাৰ সমান হ'ব 576 ৰ সমান হ'ব এতিয়া আমি x ৰ 18% টো কেনেকৈ উলিয়াম 18% আছে মানে তলত 100 আহিব অথনি শিকাই ৰাখিছো 576 x into 18 এই 100 টো হৰণ হৈছে কিবলে যদি পূৰণ হৈ যাব 576 into 100 মানে x ৰ মানটো আমি কেনেকৈ পাম 576 into 100 এই 18 টা পূৰণ হৈছিল কিবলে যদি হৰণ হৈ যাব x ৰ মানটো পালো আমি এটো কি পালো x ৰ মান x মানে কোনটো হে সংখ্যাটো যেটো সংখ্যাৰ 31% আৰু 13% পাৰ্থক্যটো 576 দিয়া আছিল কিন্তু আমাক x ৰ মান দিবলৈ দিয়া নাই আমাক সংখ্যাটো দিবলৈ দিয়া নাই কৈছে যেটো সংখ্যা পাবা হে সংখ্যাটোৰ 17% কিমান হ'ব হেতু উলিয়াবলৈ দিছে মানে কি হয় x ৰ মানটো পালো 576 into 100 divided by 18 এটা ইয়াৰ আমাক 17% টো উলিয়াবলৈ দিছে কোনোবাটা সংখ্যাৰ যদি আমাক 17% উলিয়াবলৈ কয় তেনে আমি কি কৰিম এই সংখ্যাটোৰ লগত 17 টো পাতিম আৰু পাৰ্চেন্টেজটো থকাৰ কাৰণে তলত 100 পাতি দিম ইয়াৰ অৰ্থটো কি ইয়াৰ যদি আমি 17% উলিয়াব বিচাৰো তেনে তালত কি কৰিম 17 পাতিম 17% পাৰ্চেন্টেজটোৰ কাৰণে আমি কি কৰিম 100 টা পাতি দিম এতিয়া ইহঁতক পূৰণ কৰি পেলাই পূৰণফলটো উলিয়ালেই হ'ল এই 100 কাটা যাব বাকি 17 টো ইয়াৰ লগত পূৰণ কৰি পেলাই তা 18 হৰণ কৰি দিবা এনসাৰটো 544 পাবা কোৱেশ্চন নাম্বাৰ 4 ইম্পৰ্টেন্ট কোৱেশ্চন এটো এসএসসি এক্সামত আগত আহি গৈছে মই বুজাই দিছো এ ম্যান স্পেন এজন মানুহে খৰচ কৰিছে 44620 rupees শপিংত খৰচ কৰিছে 44620 rupees আৰু 32764 rupees খৰচ কৰিছে কিহত এটা ল্যাপটপ কিনাত আৰু কৈছে যে ৰিমেইনিং 32% ইমান কি খৰচ কা পাছতো আৰু 32% বাকি আছে ইন হিজ হেণ্ড তা হাতত এতিয়াও 32% বাকি আছে তা হাতত টোটাল কিমান এমাউন্টৰ টকা আছিল হেতু খুলিছে সো তা হাতত ধৰিলা প্ৰথমতে 100% টকা আছিল ওকে তাৰপিছত 32% টকা তা হাতত এতিয়াও আছে বাকি 100 ৰ পৰা 32% গুচি গল আৰু কিমান থাকিল 68% টকা হি খৰচ কৰিলে হি খৰচ কৰিছিল 68% হেতু আমি কেনেকৈ পাম এই 44620 যোগ 32764 ইহঁত তাক যোগ কৰি দিব লাগিব ইহঁত তাক যোগ কৰিলে কি যিমানটো খৰচ কৰিছে হেতু আমি গম পাম আৰু কি যেটো খৰচ কৰিছে হেতুই হল 68% মানে কি হয় ইহঁতক যদি আমি যোগ কৰি দিও 32764 4813 577 মানে মানুহজনৰ যেটো টোটাল খৰচা 77384 rupees এটু কাৰ সমান মানুহজনৰ টোটাল যেটো টকা আছিল তাৰে 68% সমান মানে কবলে গলে যদি আমি এনসাৰটো উলিয়াব বিচাৰো তেনে হলে 68% টো কাৰ সমান 68% টো 77384 সমান আৰু যদি আমি 1% উলিয়াব বিচাৰো তেনে হলে কেনেকৈ উলিয়াম 77384 68 ৰে ডিভাইড কৰি দিব লাগিব সিম্পল কথা আৰু যদি 100% মানে মানুহজনৰ হাতত টোটাল কিমান টকা আছিল হেতু উলিয়াব বিচাৰো তেনেহলে কি কৰিব লাগিব যেটো 1% ন তাৰ লগত 100 ৰে মাল্টিপ্লাই কৰি দিব লাগিব সো এটো কৰাৰ পিছত যেটো এনসাৰ পাবা হেতুই হ'ব মানে উলিয়াব লগিয়া এনসাৰটো
এইটো এনসাৰ পাবা চাগে কোৱেশ্চন নাম্বাৰ 5 বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন কোনোবা ইমান মাৰ্কছৰ কাৰণে পাছ কৰিলে কোনোবা ইমান মাৰ্কছৰ কাৰণে ফেল কৰিলে এনেকুৱা ধৰণৰ কোৱেশ্চন দেখিবলৈ পাবাই A got 30% marks in exam and failed by 10 marks মানে A total marks 30% পাইছে কিন্তু তথাপিও ফেল কৰিছে বেচাৰা যদি আৰু 10 মাৰ্ক পালে হয় তেনে পাছ কৰিলে হয় B got 40% marks B এ 40% পাইছে হি পাছ কৰিছে যে কৰিছে পাছিং যেটো মাৰ্ক হয় ন তাতকে আকৌ হি 15 বেছিকে পাইছে গতিকে আমাৰ উলিয়াবলৈ দিছে হোৱাট ইজ দা পাছিং মাৰ্ক এই পাছিং মাৰ্কটো কিমান যাতকে 10 কম পোৱা কাৰণে হেয়া A ফেল কৰিছে যাতকে 15 বেছি পাই পেলাই B পাছ কৰিছে ধৰি লোৱা x টো হৈছে টোটাল মাৰ্কস তাৰ অৰ্থটো কি যে 30% of x plus 10 এটো কি বুজাছে এতিয়া কোৱা যে x ৰ যেটো 30% টোটাল মাৰ্কৰ যেটো 30% তাৰ লগত যদি 10 যোগ কৰি দিয়া যায় তেনেহলে A পাছ কৰিব মানে এটো হল পাছিং মাৰ্কস ঠিক তেনেদৰে 40% of x minus 15 40% of x B এ পাস কৰিছিল 14 মাৰ্কছত কিন্তু তাপা যদি আকৌ 15 টো কমাই দিও কাৰণ কৈছে যে কি 15 বেছি পাইছিলে পাসিং মাৰ্কতকে গৰে তাৰপা যদি আমি 15 অতৰাই দিও তেনেহলে পাসিং মাৰ্কস টো পাই যাম পাসিং মাৰ্কস দুইটা কাৰণে সমান হয় এই এটা এক্সামে হয় এ ফেল কৰিছে বি এ পাস কৰিছে গতিকে দুইটা পাসিং মাৰ্কসটো আমি সমান কৰি দিছো এতিয়া আমি ইয়াৰ পৰা 30% মানে কিমান 30 divided by 100 into x plus 10 40% of x actually এখিনি কই নথাকিলো হ'ব মানে সিম্পল কই দিছো এই সমান চিহ্ন এফালে এখিনি লৈ আহা 40% of x minus 15 30% of x plus 10 মানে দুইটা ইফালে ইফালে কৰি দেখিছো এটা সব 40% of x ए 30% of x to ale সমান চিহ্ন বাহুতে লৈ আহিছো 30% of x এফালে প্লাস 10 আছিল এ 15 তো হিফালে গৈ প্লাই প্লাস হৈ গল 40% তাপা 30% গুচি গল 10% of x ৰখিব এটো হৈ গল 25 10% তো কেনেকৈ লিখে 10 10 তো কাৰণে 10 পার্সেন্টেজৰ কাৰণে 100 লগত x তো পূৰণ হৈ আছে এটো হল 25 তাছৰে থাকিল 10 এই 10 তো এর হন হৈ যাকি বিনতে পূৰণ হৈ যাব এই x ৰ মান পালো আমি 250 দেখিছা না তললৈকে x ৰ মানটো আমি 250 পালো 250 টো কি হয় 250 হল টোটাল মার্কস আমাক টোটাল মার্কস টো উলিয়াবলৈ দিছে জানো আমাক পাসিং মার্ক উলিয়াবলৈ দিছে পাসিং মার্ক টো কেনেকৈ উলিয়ায় আমি দুইটা ভাল পাও উলিয়া পাও a সহায় উলিয়া পাও b সহায় উলিয়া পাও পাসিং মার্ক কেনেকৈ উলিয়ায় 30% of x plus 10 এটো হল পাসিং মার্ক আমি b ক্ষেত্ৰটো কৰিব পাও এটো সহায়ৰে আমি কৰিব পাৰো 40% of x minus 15 ইয়াৰ সহায়ৰে আমি পাসিং মার্ক উলিয়া পাও এতিয়া বাৰু ইয়াৰ সহায়ৰে উলিয়াছো 30% মানে কিমান 30 divided by 100 x মানটো এমাত্ৰ পাইছিলো কিমান পাইছিলো 250 পাইছিলো যোগ 10 এটা ই আলক আটাকাটি গল 10 এক কাটিলো তিনিবাৰ 25 3 গুণ 75 plus 10 85 টো হল পাসিং মার্ক আৰু এটো সহায়ৰ কৰি চালে আমি সেই এটা এনসাৰ পাম কোৱেশ্চন নাম্বাৰ 6 বুজিবলগীয়া বহুত আছে এই কোৱেশ্চনটো পৰা মই আৰু এটা কোৱেশ্চন কৰাই দিম যেটা কোৱেশ্চনৰ লিংক আছে কিন্তু এটা আনটো অপোজিট হয় এসএসসি দুবাৰ এই কোৱেশ্চনটো আহিছে প্ৰাইস অফ এ প্ৰডাক্ট এটা বস্তুৰ দাম 25% বঢ়াই দিয়া হৈছে হাউ মাছ পার্সেন্টেজ কিমান শতাংশ কনজিউমার এজন গ্ৰাহকে কিমান শতাংশ ৰিডিউস কৰিব লাগিব কনজাম্পশন ব্যৱহাৰ কৰাটো কিমান কম কৰিব লাগিব যাতে not to increase expenses যাতে খৰচাটো মানে বাঢ়ি না যায় মই অসমত ভালকে বুজাই দিছো তেতিয়া বুজি পাবা মানে ধৰি লোৱা আগতে এটা বস্তু আছিল দাম 100 টকা ধৰি লোৱা 1 লিটাৰ পেট্ৰলৰ দাম এতিয়া সেই বস্তুটোৰ দাম হল গৈ 125 টকা কাৰণ 25% বাঢ়ি গল এতিয়া তুমি 125 টকা দিলেহে 1 লিটাৰ তেল পাবা কিন্তু তুমি খৰচাটো বঢ়াব নিবিচাৰা তো এজন গ্ৰাহক হিচাপে এক্সপেন্সটো বঢ়াব নিবিচাৰা মানে আগতে 100 টকা তেল ভৰাইছিলো এতিয়া 100 টকা তেল ভৰাম ওকে তুমি এতিয়া 100 টকা তেল ভৰা কিন্তু তুমি এতিয়া তো 1 লিটাৰ তেল নাপাবা ন আগতে যদি তুমি 1 লিটাৰ তেল ভৰাইছিলা 50 কিলোমিটাৰ চলাইছিলা কিন্তু তুমি 100 টকা তুমি 50 কিলোমিটাৰ চলাব পাইছিলা কিন্তু এতিয়া তুমি 100 টকাত 50 কিলোমিটাৰ চলাব নোৱাৰা তাতকে কম চলাব লাগিব কাৰণ কি পেট্ৰলৰ দামটো বাঢ়ি গল এই কোৱেশ্চনটো আমাক সেই কথাটোকে সুধিছে যে 25% যদি কোনোবা বস্তুৰ দাম বাঢ়ি যায় তেনেনে গ্ৰাহকজনে কিমান কম পৰিমাণে
তেওঁৰ কনজিউম কৰিব লাগিব, কিমান কম ব্যৱহাৰ কৰিব লাগিব। 125 টকা পেট্ৰলৰ দাম হৈ গ'ল, তোৰ পইচাই নাই, তই খৰচা কৰিব নিবিচাৰ, 100 টকাই খৰচা কৰ, কিন্তু তই তোৰ নিজৰ ব্যৱহাৰটো, বাইকখন আগতে 50 কিলোমিটাৰ ব্যৱহাৰ কৰিছিলি, এতিয়া কিমান ব্যৱহাৰ কৰিবি, সেই বস্তুটো উলিয়াবলৈ দিছে। এনেকুৱা ধৰণৰ কুৱেশ্যনটো অলপমান ক্ৰিটিকেল আছে, কিন্তু উলিওৱা ফৰ্মুলাটো একেবাৰে সহজ। R 100 প্লাছ R ইনটু 100%। এই আৰটোৱে বুজায় তোমাক যিটো পাৰ্চেণ্টেজ দিয়া হৈ আছে। অ'কে, তোমাৰ এই কুৱেশ্যনটোৰ ক্ষেত্ৰত তুমি 25 পাতিব লাগিব, 100 প্লাছ 25 পূৰণ 100, এতিয়া 25 তলত হৈ যাব 125 ইনটু 100, 25 125 গ'ল 5 বাৰ, এই 5টো 100 কাটিলোঁ গ'ল 20 বাৰ, মানে এটা পাৰ্চেণ্টেজ চিম্বলটো আছে ন, 20%। এনচাৰটো ওলাব 20%, এইটো এনচাৰ ওলাব। কিন্তু এই এনচাৰটোৱে কি বুজাইছে জানানে? যদি পেট্ৰলৰ দামটো 25% বাঢ়ি গৈছে, মই পেট্ৰলৰ এক্সাম্পল ধৰি কৰাই আছোঁ, পেট্ৰলৰ দামটো যদি 25% বাঢ়ি যায়, তেনেহ'লে বাইক চলোৱাটো 20% কমাই দিব লাগিব। সেইটোকে কৈছে যে কনজিউমাৰজনে কিমান ৰিডিউচ কৰিব লাগিব কনজামশ্যনটো, ব্যৱহাৰটো কিমান কমাব লাগিব, কাৰণ দাম ইমান যদি বাঢ়ি যায়। ঠিক তেনেদৰে এই কুৱেশ্যনটো এনেকৈও আহিব পাৰে, যদি প্ৰডাক্টটো ডিক্ৰিজ হয়, বস্তুটোৰ দাম এনেকৈ আহি গৈছে, এইটো কুৱেশ্যন এবাৰ বাৰু, এইটো দেই স্পেলিং ভুল হ'ব পাৰে। দ্য প্ৰাইচ অফ দ্য প্ৰডাক্ট ডিক্ৰিজ, যদি বস্তুটোৰ দাম কমি গৈছে, তেনেহ'লে এই কনজিউমাৰজনে তেতিয়াহ'লে বস্তুৰ দামটো কমি যোৱাৰ লগে লগে তেওঁতো হেৰি কৰিবলগীয়া নহয় ন, ব্যৱহাৰটো কম কৰিবলগীয়া নহয় ন, তেওঁ ব্যৱহাৰ বেছি কৰিব পাৰিব, তেওঁ ইনক্ৰিজ কৰিব পাৰিব। তেওঁ কিমান ইনক্ৰিজ কৰিব পাৰিব? এইবাৰ কুৱেশ্যনটো লুটি খাই গ'ল, আগৰ কুৱেশ্যনটোৰ সৈতে একেই নহ'ল, কিন্তু সেই ফৰ্মুলাটো খালি অকণমান চেঞ্জ হ'ব। ধৰি লোৱা এতিয়া এই প্ৰাইচটো ধৰি লোৱা 20% ডিক্ৰিজ হৈ গ'ল। আগতে 1 লিটাৰ পেট্ৰলৰ দাম আছিলে 100 টকা, এতিয়া পেট্ৰলৰ দাম হৈ গ'ল 80 টকা। আগতে মানুহজনে 50 কিলোমিটাৰ চলাব পাৰিছিলে 100 টকা পেট্ৰলেৰে, এতিয়া তেওঁ 80 টকাত বেছি চলাব পাৰিব। কিয় বেছি চলাব পাৰিব? কাৰণ পেট্ৰলৰ দাম 20% কমি গ'ল। তেওঁ যে বেছি চলাব পাৰিব, যে সেইটো কিমান বেছি ইউজ কৰিব পাৰিব, কিমান বেছি চলাব পাৰিব, কিমান বেছি কনজামশ্যন কৰিব পাৰিব, সেইটোৱে এই কুৱেশ্যনটো। এই ক্ষেত্ৰত কি কৰিব লাগিব? অথনি প্লাছ আছিলে, এতিয়া মাইনাছ হ'ল। বস্তুৰ দাম বাঢ়ি যোৱাৰ লগে লগে তলত প্লাছ চিন্তাল আহিব, বস্তুৰ দাম কমি যোৱাৰ লগে লগে তলত মাইনাছ চিন্তাল আহিব। এতিয়া ওপৰত যদি আমি 20% ধৰি পেলাই কৰোঁ, 100 মাইনাছ 20 ইনটু 100%, 20 তলত হ'ব 80, এইটো 100%। এইটো কৰি থাকিলে লাষ্টত যিমান ওলাব 4 কাটিলে 25%। মানে আগতে যদি মানুহজনে 100 টকাত 50 কিলোমিটাৰ চলাব পাৰিছিলে, এতিয়া তেওঁ আৰু 25% বেছিকৈ চলাব পাৰিব। নাম্বাৰ 7, ইম্পৰ্টেণ্ট কুৱেশ্যন, দ্য মান্থলি ইনকাম অফ এৰ মান্থলি ইনকামটো 13,500, 13,500 টকা প্ৰতিমাহে ঘটে। এক্সপেণ্ডিচাৰ, খৰচাটো হয় 9,000 টকা। তাৰ হেৰি কৰি দিলে, ইনক্ৰিজ কৰি দিলে, ইনকামটো ইনক্ৰিজ কৰি দিছে 14%। তাৰপাছতে এক্সপেণ্ডিচাৰ যিটো খৰচা, সেইটো 7% বৃদ্ধি হৈ গ'ল আগতকৈ। ফাইণ্ড দ্য পাৰ্চেণ্টেজ ইনক্ৰিজ ইন হিজ ছেভিংছ, তাৰ প্ৰতিমাহে যিটো পইচা বাচে, যিটো ছেভিংছ হয়, সেই ছেভিংছটো কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল সেইটো সুধিছে। চোৱা, ফাৰ্ষ্ট আছিলে 13,500, খৰচা আছিলে 9,000, এইটো যদি বিয়োগ কৰি দিয়া যায় 9,000ৰ পৰা 4,500 টকা, এইটো হৈছে এৰ ছেভিংছ পাৰ মান্থ। এতিয়া ইনকাম 13,500 টু 14% ইনক্ৰিজ কৰি দিয়া হ'ল। এনেকৈ ইনক্ৰিজ কৰি দিলেতো কেনেকৈ উলিয়াই সেইটো মই লিখি ৰাখিছোঁ, আগতে শিকাই ৰাখিছোঁ। 14% প্লাছ 100 প্লাছ 14, 114টো ওপৰত হ'ব, তলত হ'ব 13,500। অ'কে, আকৌ খৰচাটো কিমান আছিলে? 9,000। 9,000টো 7% ইনক্ৰিজ কৰি দিয়া হৈছে। 7% ইনক্ৰিজ কৰি দিয়া মানে কিমান? 107%। 107%, তলত হ'ব 100, আৰু এইটো কিমান হৈছে? 9,000। এইটো মই কেতিয়া শিকাইছিলোঁ, এনেকৈ কোনোবা এটা বস্তু যেতিয়া বঢ়াই দিয়া যায় 14% বা 7%, সেইটো কেনেকৈ উলিয়াই সেইটো মই এই ভিডিঅ'টো ষ্টাৰ্টিঙতে বুজাই ৰাখিছিলোঁ। এইটো বাৰু মই এতিয়া কৰি নাথাকোঁ। 135 ইনটু 9,000 এইটো কৰিলে কিমান হ'ব? 140, 15,390, 15,390, আৰু এইটো উলিয়ালে কি হ'ব? 107 ইনটু 90, 9630। আগতে যিটো আছিলে ছেভিংছ, সেইটো আছিলে 4,500,
এতিয়া সেভিংসটো কেনেকৈ পাম এতিয়া যেটো ইনকাম তাৰ পৰা খৰচাটো বিয়োগ কৰি দিলে হ'ল এটো ইনকাম নহয় জানো নতুন ইনকামটো 14% বৃদ্ধি কৰি দিয়াৰ পিছত নতুন ইনকাম এটো পালো 7% খৰচাটো বৃদ্ধি কৰি দিয়াৰ পিছত নতুন খৰচাটো আমি এটো পালো এতিয়া 0 পৰা 0 গল 0 9 পৰা 3 গল থাকিল 6 13 পৰা 6 গল থাকিল 7 14 পৰা 9 গল থাকিল 5 5760 টকা এটো কি হয় এটো হল সেভিংস এটো কেতিয়া সেভিংস যেতিয়া 14% ইনকাম ইনক্রিজ কৰি দিয়া হল আৰু 7% এক্সপেন্ডিচাৰ ইনক্রিজ কৰি দিয়া হল এটি আগতে কিমান আছিল 4500 এতিয়া হল 5700 760 5760 পৰা আগতে যেটো সেভিংস আছিল হেতু যদি বিয়োগ কৰি দিও নতুন সেভিংসটো পাই যাব 0 পৰা 0 গল 0 6 পৰা 0 গল 6 7 পৰা 5 গল 2 1 1260 টকা 1260 টকাটো কি হয় 1260 টকাটো ইনক্রিজ হয় কি ইনক্রিজ এই যে চেঞ্জ কৰি দিয়া পিছত ইনকামটো চেঞ্জ কৰি দিয়া পিছত আৰু খৰচাটো চেঞ্জ কৰি দিয়া পিছত যেটো সেভিংস হয় সেভিংসটো মানে 1260 টকা বাঢ়ি গল আগতে কিমান আছিল এটা 1260 টকাটো যে বাঢ়ি গল একচুয়ালি আমাক হেতুৱে উলিয়াবলৈ দিছে কিন্তু হেতু পার্সেন্টেজত উলিয়াবলৈ দিছে আগতে কিমান আছিল আগতে আছিল 4500 টকা আগতে 4500 টকা কি আছিল রাইজ হেতু হল আগৰ যেটো সেভিংস এতিয়া সেভিংসটো কিমান ইনক্রিজ হল 1260 টকা ইয়াৰ পার্সেন্টেজ উলিয়াব লাগে এটা আমি পূৰণ কৰি দিলে হল 100 ৰে পূৰণ কৰি দিব লাগে এনেকে পার্সেন্টেজ উলিয়াবলৈ কেনেকৈ কৰে মই কৈ দিছো যে আগতে যেটো আছিল সেই ভ্যালুটো সদায় তলত বহে আৰু যেটো চেঞ্জ হৈ পেলাই যেটো ভ্যালু উলাল হেতু ওপৰত বহে তালৰ 100 পূৰণ কৰি দিব লাগে তো চেঞ্জ হোৱাৰ পাছত যেটো পার্সেন্টেজ পোৱা যায় হেতু এইটো মেথডৰ দ্বাৰা পোৱা যায় যেনেকৈ আগতে আছিল 4500 টকা কি আছিল 4500 টকা সেভিংস এতিয়া সেভিংসটো বৃদ্ধি হল কিমান বৃদ্ধি হল সেভিংসটো এতিয়া এটো 5760 টকা কিন্তু কিমান বৃদ্ধি হৈছে এই 4500 টকাতকে 1260 টকা বৃদ্ধি হোৱা পাছতহে আমি এটো পাইছো মানে কিমান পার্সেন্ট বৃদ্ধি হৈছে হেতু উলিয়াব কাৰণে আগৰ যেটো তলত ৰাখি লিখিব লাগিব যেটো বৃদ্ধি হৈছে হেতু ওপৰত লিখিব লাগিব তালৰ 100 তে পূৰণ কৰিব লাগিব এই দুটা কাটা গল আৰু ইহতৰ কৰিলে কিমান পাম 28% ধৰিব পাইছনে তলত 28% আনসাৰটো এইটো Question number 8 a question to 6 number question to local link আছে তেতিয়াই কৰাব লাগিছিল অলপ লেট হৈ গল A salary is 20% less than B A is to income হেতু 20% কম হয় B কে উল্টা তোমাক কৰিছে B salary more than that of A মানে A salary যদি B কে যদি 20% কম হয় তেনে B salary to 8 কে কিমান বেছি হয় এই question to সেই আগৰ ফৰ্মুলাটো দিয়া কৰা যায় R 100 plus R into 100% এনেকে এই কোৱেশ্যনটোৰ পার্সেন্টেজ উলিয়াই এটো মই কেতিয়া শিকাইছিলো কোৱেশ্যন নাম্বাৰ 6 ত শিকাইছিলো চাগে যত পেট্ৰলৰ কথা দিপলা বুজাইছিলো সেম ফৰ্মুলা দুইটা কোৱেশ্যনৰ কাৰণে মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেন্ট হয় ম্যাক্সিমাম এক্সামত এইকেইটা কোৱেশ্যন ৰিপিট হয় এটা চোৱা এ স্যালাৰিটো কম বুলি কৈছে 20% লেস কম বুলি কোৱা লগে লগে মাইনাছত আহিব গতিকে তুমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব আৰু হলনি 20 পাতিব লাগিব হল ইয়াৰ পাছত তুমি উলিয়াই দিব পাৰিবা 20 ডিভাইডেড বাই 100 20 গল 80 100 0 0 2 1 কেলো 4 বাৰ 4 25 100 কাটিলো 25 বাৰ এনসাৰটো হ'ব 25% এটো হ'ব কোৱেশ্যনটোত কলে যে এ স্যালাৰিটো 20% কম বিট কে গতিকে আমি মাইনাছত থকা ফৰ্মুলাটো ইউজ কৰিলো কাৰণ প্ৰথমতে কমৰ কথা কৈছে লেস বুলি কৈছে যদি কোৱেশ্যনটোত কলে হয় যে এ স্যালাৰিটো 20% বেছি বিট কে তেনে বি স্যালাৰিটো কিমান কম 8 কে এই কোৱেশ্যনটো যদি উল্টা হৈ গলে তেতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিলো হয় তেতিয়া এই 20 টো এই আৰ ঠাইত এড পাতিলো হয় ওকে কোৱেশ্যন নাম্বাৰ 9 a number is reduced by 25% becomes 225 মানে এটা নাম্বাৰ ধৰিলো 100% আছিল ন তাক 25% কম কৰি দিয়া হল 25% কম কৰি দিয়া পিছত কি 225 হৈ গল what should be increased so that it becomes 390 প্ৰথমে আমি নাম্বাৰটো উলিয়াব লাগিব চোৱা এটা নাম্বাৰ প্ৰথমে 100% আছিল কাৰেন্টটো গুছি গল ধৰিব পাইছনে বাৰু এটা নাম্বাৰ প্ৰথমতে 100% আছিল তাপা আমি 25% মাইনাস কৰি দিলু 25% মাইনাস কৰি দিয়া পিছত নাম্বাৰটো কিমান থাকিলে 75% হৈ গল ন হে 25% ৰিডিউস কৰি দিয়া পিছত হে নাম্বাৰটো 225 হৈ গল মানে 225 টো কি হয় মূল যেটো সংখ্যা ন তাৰ 75% 75% যদি 225 হয় 1% কিমান হ'ব 225 divided by 75 1% যদি 225 by 75 হয় তেনেলা 100% মানে মূল সংখ্যাটো কি হ'ব
মূল সংখ্যাটো পাবলৈ হ'লে 1% লগত 100 এটা পূৰণ কৰিব লাগিব ওপৰত পূৰণ কৰি দিলেই হ'ল এটো আছে মূল সংখ্যাটো এটো যদি আমি কৰো 25 ইয়াক গল 3 বাৰ ইয়াক গল 200 গল 8 বাৰ 9 বাৰ 3 ইয়াক গল 3 বাৰ মানে যেটো মেইন সংখ্যা ন 100% যেটো নাম্বাৰ হেতু আছে সৰি 300 এতিয়া আমাক কোৱেশ্চনত কৈছে কোৱেশ্চনত আমাক সোধা নাই যে এই সংখ্যাটো কিমান এটো সোধা নাই আমাক যেটো মূল সংখ্যা ন সেই সংখ্যাটোৰ লগত আৰু কিমান পাৰ্সেন্ট এড কৰিব লাগিব যাতে ই 390 হৈ যায় বুজিছানে মানে কি হয় আৰু আমি 90 বৃদ্ধি কৰিব লাগিব সেই 90 টো পাৰ্সেন্টেজত আমি কিমান বৃদ্ধি কৰিব লাগিব হেতু সুধিছে আমি মূল সংখ্যাটো উলিয়াই ললো কিমান ললো 300 আমি ইয়াক কিমান কৰিব লাগে 390 কৰিব লাগে কিমান পাৰ্সেন্ট বৃদ্ধি কৰিলে 390 হ'ব সো 390 পৰা তুমি 300 টো বিয়োগ কৰি ৰাখাছোন কিমান পাবা 90 পাবা ওকে এই 90 টো 300 তো কিমান পাৰ্সেন্ট হয় সো x% of 300 is equal 90 ধৰি লোৱা x% 300 লগত ধৰিলে আমি x% বহাই দিলে আমি 90 পাম এটা আমি হে x ভ্যালুটো উলিয়াই ললে হ'ল x ভ্যালুটো উলিয়াবৰ কাৰণে পাৰ্সেন্টেজৰ কাৰণে কি হ'ব তলত 100 আহিব পূৰণ কি 300 এফালে কিমান আছে 90 আছে এই এখটো এটো কাটিব 3 বাৰ x পূৰণ 90 এতিয়া আমি 100 ভ্যালুটো উলিয়াবৰ কাৰণে কি কৰিম এই 90 টো এই 3 টা পূৰণ হৈছে আমি হৰণ কৰি দিব 30 এটো হ'ল পাৰ্সেন্টেজ আমাক কিমান আমি মানে কি হয় আকৌবা মই কৈ দিছো কোৱেশ্চনটো প্ৰথমৰ পৰা এটা নাম্বাৰ যেটো নাম্বাৰ 25% যদি আমি হেৰি কৰি দিও ৰিডিউস মানে কম কৰি দিও তেনেহলে 225 হৈ যায় সেইকাৰণে 100% নাম্বাৰটোক আমি 25% কম কৰি পেলাই 70% কৰি ললো 70% নাম্বাৰটো কিমান 225 তাৰ পৰা আমি 1% উলিয়ালো 1% পৰা আমি 100% উলিয়ালো মানে কি মূল সংখ্যাটো আমি উলিয়াই ললো মূল সংখ্যাটো উলিয়াই পেলাই আমি কিমান পালো মূল সংখ্যাটো পালো আমি 300 কিন্তু আমাক কৈছে যে সেই সংখ্যাটো মূল সংখ্যাটো বা 300 পালা হোৱাট শুড বি ইনক্ৰিজ কি ইনক্ৰিজ কৰিব লাগিব কি কিমান পাৰ্সেন্টেজ বঢ়াই দিব লাগিব যাতে মূল সংখ্যাটো আকৌ 390 হৈ যায় মানে কিমান 300 বা 390 কৰিব কাৰণে কিমান বঢ়াব লাগিব 90 বঢ়াব লাগিব মানে 300 ৰ লগত যদি আমি 90 বঢ়াই দিও হে 90 টো কিমান পাৰ্সেন্টেজ 300 ৰ x% 300 ৰ ধৰিলো x% আমি বঢ়াই দিলো তেতিয়া 90 হৈ গল ওকে এটা আমি চালো যে x ভ্যালুটো কিমান এখিনি একটা স্টেপ বুজি পাইছে আগৰ কোৱেশ্চন নিচিনা x ভ্যালুটো আমি কি পালো 90 ডিভাইড কৰি 30 পালো মানে কি হয় 300 ৰ লগত যদি আমি আৰু 30% বঢ়াই দিও তেতিয়া আমি হেৰি পাম 390 সংখ্যাটো পাই যাম এনসাৰটো হৈছে এটো এবাৰ প্ৰমাণ কৰি চাব পাৰা এটো আছিল 300 প্লাস 30% of 300 300 plus 30% of 300 মানে কিমান 30 divided by 100 পূৰণ 300 100 300 যাব 3 বাৰ 300 plus 30 3 গুণ 90 মানে 390 অৰ্থাৎ 300 ৰ লগত 30% লগাই দিলে সেই সংখ্যাটো 390 হ'ব আৰু কোৱেশ্চনটো আমাক হেইটোৱে বিচাৰিছিলে এনসাৰটো 30%। এটা কোৱেশ্চন কৰালো এইকেইটা কোৱেশ্চন কৰিলে তোমালোকৰ ম্যাথমেটিক্সটো ক্লিয়াৰ হৈ নাযায় ইয়াতকে আৰু বহুত বেছি কোৱেশ্চন তোমালোকে প্ৰেক্টিস কৰিব লাগিব ম্যাথমেটিক্স ইজ অল এবাউট প্ৰেক্টিস মানে যিমান প্ৰেক্টিস কৰিবা তুমি তিমান আয়ত্ত কৰিবা তুমি তিমান মানে তুমি নিজে মানে শৰ্ট ফৰ্মতো অংকবিলাক কৰিবলৈ শিকি যাবা ইমান কৰি থকা প্ৰয়োজন নাথাকে এতিয়া মই তোমালোকক এটা অংক এনসাৰটো উলোৱালৈকে যিমান দীঘলকে কৰাই থাকো একচুয়ালি ইমান দীঘলকে কৰা প্ৰয়োজন নাথাকে চালে কোৱেশ্চন কিছুমানৰ এনসাৰটো ওলাই যায় তাৰপে মই বেছি কবা পঢ়াইছো কাৰণে সকলোবোৰ কৰাবলগীয়া হৈছে আৰু প্ৰায় 200 টা মান কোৱেশ্চনৰ মই চাগে এটা পিডিএফ বনাম ভাবি আছো সেই পিডিএফটো মানে একদম এক্সাম ওৰিয়েন্টেড সেইকিটা কোৱেশ্চন যাতে প্ৰেক্টিস কৰিলে তোমালোকৰ সেই টপিকটো যদি ক্লিয়াৰ হৈ যায় তেনেকুৱা ধৰণৰ এটা মই পিডিএফ বনাম সেই পিডিএফটো মই গোটেই সিৰিজটো কমপ্লিট হোৱাৰ পিছত বনাম আৰু পিডিএফটো পেইড পিডিএফ হ'ব ভিডিওটো তোমালোকে চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ নেক্সট ভিডিও আকৌ আহিব কাইলে পঢ়িলে মানে এন্ড কোনোবাই মানে তোমালোকৰ যি সকলে বিচাৰা মই সিটো পিডিএফ বনোৱা কথা কলো যি সকলে সেই পিডিএফটো বিচাৰা বলে কিছু আমি তেনেকুৱা পিডিএফ বিচাৰো তুমি বনোৱা মোক কমেন্ট কৰিবাচোন মই এটা চাম মানে কিমান মানুহেনো পিডিএফটো বিচাৰে আৰু থ্যাংক ইউ সো মাচ লাভ ইউ অল কোনোবা নতুন কাইছা যদি সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ এনেকুৱা মানে কোৱালিটি কন্টেন্ট মোৰ তাত বিচাৰি পাবা